হে এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভালে। মোৰো খবৰ ভালে। আজি গধূলিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া গৈ আছোঁ মই মাহঁতৰ ঘৰত। কালি এঠাইলৈ যাম, সেইকাৰণে আজি গধূলিতে আহিলোঁ। অলপ কাম আছে ঘৰত, সেইকাৰণে আগতীয়াকৈ আহি গ'লোঁ। ঘৰ আহি পোৱাৰ লগে লগে আম্মাই দিলে একাপ গাখীৰ আৰু সেইখিনি খাই ল'লোঁ। ৰাতি একো ভিডিঅ' নবনালোৱে। ঘৰত আহিলে একো কৰিবলৈ মন নাযায়, কথা পাতোঁতেই টাইমবিলাক গুচি যায়। আজি হ'ল নেক্সট ডে আৰু আমি যাব ওলাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ভণ্টিৰ এডমিশ্যন আছে। তো গধূলি ট্ৰেইন আছে, আমি এতিয়া যাই আছোঁ গুৱাহাটী ষ্টেচনলৈ। আহি পালোঁ গুৱাহাটী ষ্টেচন আৰু ভিতৰত সোমাই পেলাই এফালে সিফালে অলপ গ'লোঁ। বহিবলৈ তেনেকৈ ঠাই নাই আৰু ট্ৰেইন আহিব অলপ টাইম আছে। আমি অলপ সোনকালে আহিলোঁ, জাম হ'ব বুলি, কিন্তু ৰাস্তাত তেনেকৈ জাম নাপালোঁ। সেইকাৰণে অলপ বেছিয়ে সোনকালে আহি গ'লোঁ। বহিবলৈ ঠাই নাই, সেইকাৰণে আমি ঘূৰিয়ে আছোঁ আৰু। এতিয়া আমাৰ ট্ৰেইন আহি গ'ল আৰু যিহেতু কালি ৰাতিপুৱাহে গৈ পাম, সেইকাৰণে ঘৰতে কিবা কিবি বনাই লৈ আহিছোঁ। বহুত দেৰিৰ পৰা একো খোৱাও নাই, সেইকাৰণে ট্ৰেইনত উঠিয়ে চেণ্ডউইচ খালোঁ। ৰাতি খাবৰ কাৰণেও বনাই লৈ আহিছোঁ। ট্ৰেইনৰ খানাটো একেবাৰে খাব ভাল নালাগে, একো সোৱাদো নালাগে। আৰু এখেতে গাৰু কভাৰটো লগাই দি আছে মোৰ লগত। ডিনাৰ কৰি পেলাই একেবাৰে শুই যাম। দিনত কিবা কিবি কৰি আছিলোঁ, ঘৰত ভাগৰো লাগিছে। আৰু এতিয়া শুবলৈ গ'লোঁ একেবাৰে ওপৰৰ ছিটটোত। কেতিয়াও আগতে মই এইটো ছিটত শুৱাই নাছিলোঁ আৰু মোৰ ভাল নালাগে ইমান। তলত হ'লে ভাল লাগে, শুবৰ কাৰণে সহজ হয়, ওপৰত উঠিবও দিগদাৰ হয়। আজি এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু ওপৰতো। এতিয়া চবেই নিজৰ নিজৰ জেগাত শুই গ'ল। ৰাতি হ'ল যে বাহিৰৰ ফালে একো দেখাই নাপালোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে ইমান ধুনীয়া টি গাৰ্ডেন দেখিলোঁ। আমি এতিয়া 5টা বজাত ৰাতিপুৱা আহি পালোঁ ইয়াত। এতিয়া আহি পালোঁ হোটেল ৰুম। ৰাতিপুৱাই আহি পাইছোঁ, অলপ ৰেষ্ট কৰিলোঁ। ট্ৰেইনত একেবাৰে টোপনি হোৱাই নাই, সেইকাৰণে অলপ ৰেষ্ট কৰি ল'লোঁ। এতিয়া ওলাই যাম লাঞ্চ কৰিবৰ কাৰণে বাহিৰত, আৰু কি কৰোঁ দেখাই যাম সকলোকে। কাৰণ এডমিশ্যন কালিহে আছে, ট্ৰেইনৰ টাইম তেনেকৈ নিমিলে, সেইকাৰণে একদিন আগতীয়াকৈ আহিব লগা হ'ল। ভিউটো চাম, বহুত ধুনীয়া ভিউ। এয়া চোৱা, একদম ব্ৰহ্মপুত্ৰ নদী দেখা যায়। এইটো নদী, ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে, একদম ওচৰতে ন। মানে যদি এতিয়া আহিলোঁ আমি লাঞ্চ কৰিব। আজি ছানডে যে চব বন্ধই, বিচাৰি বিচাৰি বহুত দূৰ আহিব লগা হ'ল। পালোঁ তাত কিবা অলপ খাই ল'লোঁ। হোটেলত খোৱা নাই, ৰাতিপুৱা খাইছিলোঁ, ইমান ভাল লগা নাই খাই, সেইকাৰণে নাখালোঁ আৰু তাতে। আৰু এতিয়া গধূলি ওলাই আহিলোঁ, অলপ দেৰিয়ে হ'ল, অলপ সোনকালে আহিব লাগিছিলে। এতিয়া দেৰিয়ে হৈ গ'ল, অলপ আন্ধাৰে হৈছে। ইয়াতে ওচৰতে ব্ৰহ্মপুত্ৰ নদী, ইমান ধুনীয়া চাবলৈ। এফালে ব্ৰহ্মপুত্ৰ নদী আৰু মাজেদিতো মথাউৰি, তলত এনেকৈ নামি যাব পাৰি টাউনৰ ফালে। বহুত দূৰলৈ আছে মথাউৰিটো, খোজকাঢ়ি যাব পাৰি। আমি আহিলোঁ ইয়াতে চাট খাম বুলি। ইয়াতে খালোঁ দহি ফুচকা, আৰু একেবাৰে ভাল লগা নাই খাই পেলাই। ইয়াত দহি ফুচকা দেখাত কিন্তু ভালেই, কিন্তু খাই ভাল নালাগিল আমাৰ। এতিয়া আহিলোঁ হোটেল ৰুম। এতিয়া আহি পালোঁ। দহি ফুচকা একদমেই ভাল লগা নাছিলে, সেইকাৰণে পাপৰি চাট লৈ আহিলোঁ, কিজানি ভাল লাগে খাই।
আজি হ'ল নেক্সট ডে আৰু এতিয়া ওলাই আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ এডমিশ্যনৰ কাৰণে। ৰাতিপুৱা এতিয়া 9টামান বাজিছে, ইয়াৰ পৰা বোলে আধা ঘণ্টামান লাগে, তো আমি অলপ সোনকালেই ওলালোঁ। ইয়াৰ পৰা চেক আউট কৰি ল'লোঁ, কাৰণ তাত কিমান টাইম লাগে গম নাপাওঁ, তো তাত কিমান টাইম লাগে চাই লওঁ, তাৰপিছত আকৌ বেলেগ এখন হোটেল লৈ ল'ম, কাৰণ ৰাতি আছে ট্ৰেইন 9টা বজাত, তেতিয়ালৈ বহুত টাইম আছে। এখেতে ট্ৰেফিকজনক সুধি লৈছে কোনফালে কেনেকৈ যাব লাগিব, কি গাড়ী যায়, তো সুধি ল'লে। তাৰপিছত আমি গাড়ী চাই পেলাই উঠি পেলাই গ'লোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালে। এতিয়া আমি আহি পালোঁ ইউনিভাৰ্চিটি। ইয়াতে আমাৰ বেছি সময় নালাগিলে, বহুত সোনকালেই হৈ গ'ল এডমিশ্যন। মেৰিট লিষ্টত প্ৰথমৰ ফালে নাম আহিছিলে যে, সেইকাৰণে বেছি দেৰি ৰখিব নালাগিলে। ইয়াতে অলপমান ইফালে সিফালে চালোঁ ইউনিভাৰ্চিটিখন, চাই পেলাই আমি হোটেল ৰুমলৈ গুচি গ'লোঁ। বহুত ধুনীয়া আৰু বহুত ডাঙৰো হয় ইউনিভাৰ্চিটিখন ভিতৰৰ ফালে। আৰু ইয়াতে এনেদৰে ৰখি আছে পেৰেণ্টছবিলাক, ষ্টুডেণ্টবিলাক, প্ৰফেচাৰবিলাক আহিলে এডমিশ্যনটো আৰম্ভ হ'ব আৰু। ইয়াত আমাৰ সকলো কাম হৈ গ'ল। এতিয়া ওলাই আহি পেলাই গাড়ী বিচাৰি আছোঁ কোনফালে পায়। তাৰপিছত আমি হোটেললৈ গ'লোঁ। ইমান ৰ'দ, ইমান গৰম, আমাৰ অৱস্থাই বেয়া হৈ গৈছে। ভিতৰত ইমান অনুভৱ হোৱা নাছিলে, ভিতৰত বহুত গছ আছে, ধুনীয়া বতাহো দি আছিলে। এতিয়াহে গম পাইছোঁ ইমান গৰম লাগিছে। তাৰপিছত আহিলোঁ আমি KFCত লাঞ্চ কৰিব। ইয়াতে খাই ল'লোঁ, খাই পেলাই হোটেললৈ গৈ অলপ ৰেষ্ট কৰিলোঁ। ৰাতি আকৌ 9টা বজাত ট্ৰেইন আছে। অলপ দেৰি হোটেলত ৰেষ্ট কৰি আহি গ'লোঁ। ইয়াতে বেছি দেৰিলৈ গাড়ী নাথাকে, সেইকাৰণে আমি অলপ সোনকালে আহি গ'লোঁ। ইয়াতে ৰখিম আৰু অলপ দেৰি, গাড়ী নাপালে আকৌ দিগদাৰ হৈ যাব, সেইকাৰণে অলপ সোনকালে আহি গ'লোঁ। তাৰপিছত আৰু একো ভিডিঅ' নকৰিলোঁ। আহি পালোঁ গুৱাহাটী আৰু ষ্টেচনৰ পৰা এতিয়া ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো চাই যদি সকলোৱে ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। সকলোকে লগ পাম মোৰ অন্য এটি ভিডিঅ', তেতিয়ালৈ যেন সকলোৱে ভালে থাকে।